পাতি পাইছানে আৰু যদি পাতিছে তেতিয়াহ'লে নাই খোলা এইখন ব্লেক টেপখন টপ খুলিবি বুলি মই নাই খোলা মানে হে গাইজ মই আজমিনে আকৌ এবাৰ আজমিন ব্লগছৰ আনিটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে মোৰো ভালেই বাৰু ইমান গৰম পৰিছে জানেনে গৰম লগতে গাটো অকণমান বেয়া মানে কি আৰু বাৰু সেইটো বাদ দিয়ক ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ বাহিৰৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ ভিতৰত কাৰেণ্ট নাইকিয়া আৰু মই বহি থাকিব পৰা নাই ইমানেই বেছি গৰম পৰিছে মাও নাই ভণ্টিও নাই মা গৈছে কৰোণা টেষ্ট কৰিবলৈ কাৰণ মাহতো স্কুল খুলিব বা স্কুল খোলক বা নুখোলক কিন্তু বাহিৰৰ পৰা এইটো ওপৰৰ পৰাটো অৰ্ডাৰ আহিছে যে মাহতে টেষ্ট কৰাব লাগে মা ধৰি লওক আশা আৰু যিয়ে ধৰি লওক সমাজ কল্যাণত কাম কৰি আছে সকলোৱে কৰিব লাগিব বা স্কুলত শিক্ষক শিক্ষয়িত্ৰী লগতে ষ্টুডেণ্ট যিসকলে বিচাৰে তেওঁলোক সকলোৱে কৰিব পাৰে অকলে আছোঁ সেইকাৰণে ভাবিছোঁ অকণমান বহু বাহিৰত অকণ বতাহ মাৰি আছে কিন্তু মই অকলে নাই পিছফালে আলহী থাকিবই দেখিছেনে মই দেখা নাই কিন্তু আপোনালোকে দেখিছেনে নাই সি হ'ল প্ৰকৃতি প্ৰেমী আৰু তাক সি বাহিৰতে থাকে বতাহ ল'বলৈ আহে সিও মোৰ দৰে সি পিছফালেনো কি বহি আছে নাজানো সিটো কিন্তু বহিব পাৰে টিকু কি নকৰোঁ কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম চেষ্টা কৰিম যাতে ব্লগটো আপোনালোকৰ ভাল লাগে কথা বতৰা পাতি পেলাই বৰ নকৰোঁ চাই থাকিব ভিডিঅ'টো শেষৰলৈকে যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গাটো অলপ বেয়া কাৰণে মানে বিচনাখন পাৰিবলৈ থৈও মই নপৰাকৈ ৰাখিলোঁ আকৌ এতিয়া সেইকাৰণে পাৰি দিছোঁ এতিয়া একাপ চাহ খাওঁ বুলি আহিছোঁ পাকঘৰলৈ আৰু মোৰ ষ্টেণ্ডডালৰ এডাল ভাঙি থাকিলে চাওকচোন বহুত দিগদাৰ হৈছে অনলাইন অৰ্ডাৰ কৰিবলৈও মই বৰ এটা সুবিধাজনক পোৱা নাই কিন্তু মই এতিয়া অনলাইন অৰ্ডাৰ দিব লাগিব চাহ বনাই হৈ গ'লগৈ এতিয়া মই আজি আপোনালোকক একদম চিম্পুলকৈ গাজৰ আৰু মাছৰ ভৰ্তা অকণ কৰাই দেখুৱাম মানে সনা অকণমান এয়া হৈছে গাজ আৰু ইয়াতে মই মিডিয়াম চাইজৰ এটা পিঁয়াজ মই কাটি লৈছোঁ মই কৰা নাই জ্বলা দি কৰিলে হাতখন পুৰে বুলি মই নকৰোঁ মায়ে কৰিব 3টা জলকীয়া দিছোঁ জলকীয়া বহুত জ্বলা হয় আৰু পিঁয়াজখিনি ভাজি লোৱা নাই কিছুমানে ভাজি লয় কিন্তু আমি নাই ভজা ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু ইয়াতে অকণমান এইখিনি সানি লৈছোঁ যাতে মানে অলপমান ভালদৰে মিক্স হৈ যায় তাৰপিছত যিখিনি মাছ আছে সেইখিনি কাঁইটখিনি আঁতৰাই ভালকৈ মানে এৰুৱাই ল'ম এই মাছখিনি ভাজি লোৱা মাছ হয় অলপ আগতো ভাজি লৈছিলে আৰু এয়া সনা হৈ গ'লগৈ বহুত সাধাৰণ কিন্তু খাই বহুত বেছি ভাল লাগে আপোনালোকে যদি খাই তলত কমেণ্ট কৰি জনাবচোন আৰু ই আহি গ'ল ই আমাক ঢুকি পোৱা নাই কাৰণে সি উঠি লৈছে যাতে আমাক ঢুকি পায় আৰু ই খাদ্যৰ কথা শুনিলে মানে ধৰি লওক আমি ভাত উলিয়াই আছোঁ তেনেকুৱা কিবা শুনিলে সি একদম আহি উপস্থিত হৈ যায়হি খাইছোঁ যে সি চিঞৰ শুনিছে মায়ে সেইকাৰণে অকণমান জলকীয়া লগত কেইটামান সি ভাতহে খায় ভাতৰ বাদে তেনেকৈ একো নাখায় আলু চালু দিলেও নাখায় মই দিয়া দেখুৱাই আছোঁ ৰ'ব হে গাইজ এই বস্তুটো আনিবলৈ ভণ্টি টাউন গৈছিলে মই গম নাপাওঁ ইয়াতে আমাৰ এনিভাৰ্চাৰী গিফ্ট আছে কোনে দিছে এইটো গিফ্ট এইটো গিফ্ট মা আৰু ভণ্টিয়ে দিছে কিন্তু মই গমেই পোৱা নাছিলোঁ আজি তাই আনিবলৈ যাওঁতে তাই আজি টাউন এনেই গৈছে বুলি ভাবিছিলোঁ মই আপোনালোকক কৈছোঁৱে যে ভণ্টি টাউন গৈছিলে আৰু মা টেষ্ট কৰাবলৈ গৈছিলে বুলি কৈছিলোঁ ইয়াতে এনিভাৰ্চাৰী গিফ্টটো আছে তাৰ ফটো চটোৱে হ'ব চাগে চাওঁ ৰ'বচোন মই খোলাই নাই এতিয়ালৈকে ইমান মানে এটা গিফ্ট পাইছোঁ তথাপিতো মানে কি গাৰ অশান্তিতে কিবা লাগি আছে এইখন মানে তই খুলি চাইছিলি এইখন মই খুলিছিলোঁ এইখন নাই খোলা এইখন ব্লেক টেপখন তই খুলিবি বুলি মই নাই খোলা মানে আহিছে ন মোৰ ভাল লগা ফটো এইখন চাওঁ দেখাই দে খুলি দিওঁ বহুত ধুনীয়া লাগিছে প্লাষ্টিকটো ভিতৰতে ভৰাই থ'ব লাগিব তেতিয়া চাফা হৈ থাকিব দেখুৱাই দে ভাল লাগিছে এনিভাৰ্চাৰী গিফ্ট মা আৰু ভণ্টিৰ ফালৰ পৰা
Hey guys, আবেলি অলপ সময় হ'ল এতিয়াহে মানে কুৰ্তা পিন্ধাৰ সময় হৈছে আৰু বিশ্বাস কৰক এনে বেছি গৰম হয় সেইকাৰণে কুৰ্তাটো এতিয়া পিন্ধি লৈছোঁ আৰু ভাবিছোঁ আজি মই ব্লগৰ মাজতে অকণমান ধেমালি কৰোঁ ধেমালি মানে কি আপোনালোকে মই পোষ্ট এটা দিছিলোঁ বেলেগ এটা ভিডিঅ' বনোৱা নাই আৰু এইকাৰণে এইটো ভিডিঅ'তে মই লৈ লৈছোঁ মই এটা পোষ্ট দিছিলোঁ 6 দিনৰ আগত ভণ্টি আৰু মই এটা চেলেঞ্জ আনিম বুলি ভাবিছোঁ তাতে কিছুমান আপোনালোকক আমোদজনক প্ৰশ্ন সুধিবলৈ দিছিলোঁ আমাৰ দুজনীক আৰু মই দুখন এনেকুৱা কাৰ্ড বনাই লৈছোঁ আই হেভ আৰু আই হেভ নট মানে আমি কৰিছোঁ বা নাই কৰা আপোনালোকে বহুকেইটা প্ৰশ্ন সুধিছে আৰু ইয়াতে কিছুমান প্ৰশ্ন একেও হ'ব পাৰে ইয়াতে বহুত প্ৰশ্ন আছে তাৰে যিখিনি প্ৰশ্ন ধৰি লওক একে হয় সেইখিনিতো উত্তৰ আপোনালোকে গমেই পাব আৰু ইয়াতে আই হেভ নট বুলি এনেকৈ যে লিখা আছে মানে আমি যদি কামটো দুজনীৰ ভিতৰত কৰিছোঁ ধৰি লওক আমি কিবা এটা দুজনীৰ ভিতৰতে মানে প্ৰশ্নটো আমি এনেকুৱাকৈ ল'ম আমি দুজনীৰ ভিতৰত কোনজনীয়ে কামটো কৰিছোঁ তাই যদি কৰিছে তাই এনেকৈ এখন দেখুৱাব আৰু যদি নাই কৰা তেতিয়াহ'লে এনেকৈ দেখুৱাব তে ভিডিঅ'টো অকণমান দীঘলীয়া হ'বই যিহেতু অকণমান দুইফালে আছে মানে সেইকাৰণে আৰম্ভ কৰিছোঁ শ্ৰেণিকা বৈশ্যই সুধিছিলে স্কুলৰ পৰা কেতিয়াবা পলাই পাইছানে পলাই পাইছোঁ মানে কি পলাই পোৱা নাই কিন্তু মই এদিন ক্লাছ বেংক কৰিছিলোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত মানে কি তেতিয়া আৰু মানে কি ছেকেণ্ড ইয়েৰত মানে কেতিয়াবা ক্লাছ নহয় ব'ৰ হৈ যাওঁগৈ তেতিয়া আমি ওলাই দিওঁ আৰু সেইটো পলাই বুলি নহয় মানে গুচি আহোঁ আৰু ব'ৰ লাগিলে হয়তো সেইটো ক্লাছ নোহোৱাৰ কাৰণেহে গুচি আহোঁ আমি এইটো কোন কথা কওঁ যোনে পাইছে সেইটোতে আই হেভ দিবি এক্সামত 0 পাইছানে নাই পোৱা 0 পাবলগীয়া অৱস্থা হোৱা নাই 1-2 হ'লেও পাইছোঁ ৰূপালী বৰা মাজুলীয়ে সুধিছে লেম্প বা চাকিৰ পোহৰত পঢ়োঁতে মনে মনে বহিৰ পাত ফালি দীঘলকৈ চিগাৰেট বনাই খাই নাকেৰে ধুৱাই উলিয়াই পাইছানে নাই পোৱা মোন মাতো কলেজত কেতিয়াবা নিজে ক্লাছ নকৰি বেলেগ ফ্ৰেণ্ডক ক্লাছ প্ৰেজেণ্ট দিয়াই পাইছানে পাইছোঁ এটাতো মই ডিগ্ৰীত বহুত কৰিছোঁ এডিপি কলেজত বহুত কৰিছিলোঁ মই সেইটো কাৰণে মোক নিজে নকয় মই এনেকৈ ফোন কৰোঁ যে মই আজি যোৱা নাই মোৰ সঁচাকৈ ডিগ্ৰীত বহুত বেছি প্ৰয়োজন হয় এটেণ্ডেঞ্চৰ 75% আৰু মানে কি অতি কমেও 75% থাকিব লাগে আমাৰ মতে মানে কি আমি 90% কৰিম 95-90% আমাৰ এনেকুৱা থাকিব লাগিব মানে আমি তেনেকুৱা থাকে ন ছোৱালীবোৰ অলপ বিশেষকৈ এটেণ্ডেঞ্চত ফাৰ্ষ্ট হ'ব লাগিব পঢ়া শুনাত ফাৰ্ষ্ট হ'ব নহয় এটেণ্ডেঞ্চত ফাৰ্ষ্ট থাকিব লাগিব সেইকাৰণে মই ফোন কৰি কওঁ যে ঐ মোৰ আজি প্ৰেজেণ্ট দি দিবি আৰু সিহঁতেও দি দিয়ে আৰু সিহঁতৰো মই দি দিছিলোঁ মিঠা কল এজনীয়ে আনজনী কাপোৰ পিন্ধানে আৰু ঘৰৰ কাম বন কৰাৰ লগত কোনে ডন হয় নাই মোক ঘৰৰ কাম কৰাৰ লগত ডন হয় নাই মানে কি কাজিয়া কৈছে চাগে ডনৰ কথাটো কাজিয়া এইটো প্ৰতিগৰাকীৰে হয় চাগে যাৰ ভণ্টি 2জনী বা 3জনী আছে এক্সামত চিটিং কৰি পাইছানে ইমানো মানে কৰিছোঁ মই ইমানো নহয় আৰু কিন্তু ইমানো নহয় এজনী সুধো আৰু সেইটোহে সেইবোৰো কৰিছোঁ সেইবোৰে চিটিঙে কলেজত ক্লাছ চলি থাকোঁতে প্ৰফেচৰে নেদেখাকৈ এটেণ্ডেঞ্চ দি পলাই পাইছানে মনে মনে মোবাইল চাই থাকোঁতে মায়ে আহি কয়নে কিয় হাঁহি আছা বুলি 2-3জনৰ নাম ল'বলৈ নাথাকিলে যি 2-3টা প্ৰশ্ন সুধিলোঁ আগতে সুস্মিতা কাকতি সৰু থাকোঁতে মাটি পেঞ্চিল খাই পাইছিলানে আৰু কিতাপ পঢ়াৰ মাজত মোবাইল চলাই পাইছিলানে মাটি পেঞ্চিল খাই পাইছিলে নে নাই মই নাই পোৱা দেই মাটি পেঞ্চিল খাব পাৰোঁ একদম ইমান সৰু থাকোঁতে খাবও পাৰোঁ সেইটো নাজানো কিন্তু সেইটো খোৱা নাই চাগে নাই আৰু মোবাইলত টিপি কিতাপৰ মাজত মই এনেকৈ কিতাপখন এনেকৈ
আৰু হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মোবাইল আছে সিহঁতৰ ডিগ্ৰী পঢ়িতেও পোৱা নাই তই ডিগ্ৰী পঢ়োঁতে যিকণ পঢ়োঁ বাকীখিনি মোবাইল তই আই হেভ নট দে আই হেভ নট দে আই হেভ দে আই হেভ নটে হয় তই হাই ছেকেণ্ডেৰীৰ পৰা মোবাইল লৈছ আকৌ হায়াৰ ছেকেণ্ডেৰীৰ পৰা তিনিটা ফোন এয়া ডিগ্ৰী পঢ়োতেওতো তই মোবাইল পঢ়োঁতে পাইছোঁ কিন্তু মই হাই ছেকেণ্ডেৰীলৈকে চব মানে বেয়াখিনি মই মানিছ তাই নহয় কেতিয়াবা চুলিয়ে চুলিয়ে লাগি পাইছোঁ পুৰা কিন্তু মই চুলিত নধৰোঁ তাই মোক পুৰা চুলিত ধৰে আৰু বিশেষকৈ পুৰা চিকুতে টিচ উইথ মৌচু মাৰ হাতেৰে বাহনিৰ কোব খাই পাইছেনে উপায় নাই আৰু কোনে কোনে পাইছে আপোনালোকে তলত কমেণ্ট কৰিব মায়ে কি নাম আছিলে এইটো হেতা নহয় ভণ্টিকটো জাৰলিয়ে দিয়ে আৰু মোক মায়ে বহুত কম মাৰে কিন্তু তথাপিতো মাৰে আৰু হাত চাত দি দিয়ে আৰু সংগীতা বৰা ৰাতি পঢ়া টেবুলত বহি মাহঁতে নেদেখাকৈ টোপনিয়ে গৈছে টোপনি নাজমা মঞ্জিল কাম কৰিবলৈ দিলে মানে কাম চুৰ কৰি পাইছোঁ নে সুধিছে স্কুলত কাৰোবাৰ পৰা টিফিন চুৰ কৰি খাই পাইছানে ময়ো পাইছোঁ আৰু মোৰো টিফিনটো খাই পেলাই ধুদৰ পচলা কোন সুধিছে আমাৰ একোৱেই ভাল গুণ নাই মাইনা আপোনালোকে চাগে ভাবিছে এইকেইদিন অকণোৱে ভাল নহয় মানে ভাল মানে কি আৰু অতীতততো সকলোৰে থাকে আৰু জীৱনত যদি ইমান বেছি মানে অকণমান হওঁ আৰু মানে হৈ যায় কেতিয়াবা ফৰ য়াসমিন বা তুমি স্কুলত আঁঠু কাঢ়ি পাইছানে ইমান আই হেভ আহি আছে মোক সুধিছে আমেজিং আৰ্টছে এইটো মোলৈ প্ৰশ্ন আহিছে যে তুমি ভণ্টিক মাৰি পাইছানে মই ভণ্টিক মাৰোঁ এতিয়া মৰা নাই কিন্তু মই আজি অলপ দিনৰ আগলৈকে চাগে মাৰিছোঁ নেকি এমাহ দুমাহমানৰ আগত নহয় নে মাৰা পিট চলে আৰু মই তাইক পিটো মুঠতে আপুনি চাগে ভাবিব তাই নিপিটেনে তাই পিটে মোক সৰু পপী বৰা সৰুতে কিবা বস্তু বেয়া হ'লে মাহঁতক নোকোৱাকৈ আছানে হয়তো বহুতে আছে এইটো বৰ্ণালী বৰা বা তোমালোক দুজনীয়ে কোনোবা এজনীয়ে বেয়া কাম কৰিলে ইজনীক সঁচাই পাইছানে সঁচাই আমি তেনেকুৱা কি কাম কৰোঁ নপচাওঁ তাই চান্সেই নিদিয়ে মোক ফচাবলৈ মই যদি কৰোঁ তাই হুলস্থুল লগাই দিব তাইতো মোকে ফচাব আৰু এনেকুৱা হয় ফচাই পাইছোঁ নেকি আমি পাহৰি গ'লোঁ কিন্তু আই হেভ বুলিয়ে দিছোঁ মই কাৰণ পাহৰি গ'লোঁ কিছুমান কথা আৰু বিশেষকৈ মোৰ সৰুকালৰ ইমান কথা মনত নাইকিয়া পাৰবিন চুলতানা লাভ কৰি ঢকা খাই পাইছানে বহুতেই পায় আৰু এইটো প্ৰশ্ন বহুত মানে জমনি তাছলিমা তালুকদাৰ বা কোন ৰাস্তাত গৈ পাদি পাইছানে আৰু যদি পাদিছে তেতিয়াহ'লে যদি পাদিছা কোনোবাই শুনি হাঁহিছিলনে নাই পদানে আচলতে মই কৈ দিছোঁ মই ক'ম আৰু এইটো কথা মোৰ অকণ লাজ লাগিছে এইটো টপিক নাপাতোই তাছলিমা তুমি এইটো কি প্ৰশ্ন সুধিলা অকণ লাজ লাগিছে মানুহৰ আগত পৰি পাইছা পল্লৱী প্ৰিয়া ৰাজবংশীয়ে সুধিছে মানুহৰ আগত পৰি পাইছানে মায়ে নাই এতিয়ালৈকে পৰিয়ে থাকে মই বৰষুণ দিলে পুৰা পৰোঁ আমি আকৌ সুধিছে মানুহৰ আগত কেতিয়াবা বেয়া কথা ওলাই নে ঘপককৈ আৰু সেই বেয়া কথাটো কাটি বেলেগ কিবা ৱৰ্ড বনাই পাইছানে বেয়া শব্দ তেনেকুৱা বেয়া শব্দ নহয় যিটো কথা ওলাব নালাগে সেই তেতিয়া ওলাই যায় তেতিয়া বেলেগ কোৱা যায় এনেই বেয়া কথা নোকোৱা নাযায় আৰু বেয়া শব্দ নোলায় কিন্তু কিছুমান চিক্ৰেট থাকে আমাৰ দুজনীৰ মা ওচৰতে ওলাই যায়গৈ ধৰি লওক মা শুনি যায়গৈ সেই কথাটো আমি একদম ষ্টৰি বনাই মই মাক বহুত জীৱনত বেঙেনাও দিছোঁ তাইও দিছে সেইটো কৈছোঁ এইটো বেয়া শব্দ বুলি নহয় মানে কিছুমানত মাক ঠগি পাইছোঁ মোক সুধিছে অনামিকা দত্তক কিতাপ পঢ়ি থাকোঁতে কিতাপৰ মাজত বাহিৰা কিতাপ সোমোৱাই পঢ়ি পাইছানে অনামিকা দত্তই I have not
অসীমজাৰ হেৰাল সীমাখন পঢ়িছিলোঁ। মই 8তে পঢ়িব বিচাৰিছিলোঁ, কিন্তু মোৰ এজন শিক্ষক আছিলে, মোক কেতিয়াও পঢ়িবলৈ নিদিলে সেইখন, ক'লে যে তুমি ডাঙৰ হ'লে পঢ়িবা। আৰু মই যেতিয়া পঢ়িছিলোঁ তেতিয়া মই ডিগ্ৰী পঢ়ি থাকোঁতে পঢ়িছিলোঁ। তেতিয়া মই কিতাপখন ডাইৰেক্ট পঢ়িছোঁ। মই কিতাপখন লুকাই লুকাই পঢ়িবলগীয়া হোৱা নাই। আৰু কাজিয়া কৰি কেতিয়াবা নামাতাকে আছেনে? তেওঁৱে সুধিছে, ঋতিকা বৈশ্যই সুধিছে প্ৰথম প্ৰশ্নটো আৰু এইটো প্ৰশ্নও। কেতিয়াবা দুজনীয়ে কলেজৰ ক্লাছ বাং কৰি মুভি চাবলৈ বেলেগত ফুৰিবলৈ গৈছেনে? সেইটো কেতিয়াও আমি যোৱা নাই, মানে ভণ্টি আজিলৈকে মুভি হলে দেখা নাই। কেঁচুৱাতে দেখিছোঁ, হিয়া দিয়া নিয়া চাইছ? হিয়া দিয়া নহয়, দেউতা দিয়া বিদে। দেউতা দিয়া বিদে আৰু হিয়া দিয়া আমি কেঁচুৱা আছিলোঁ তেতিয়া। জানো হিয়া দিয়া নিয়া, কাৰণ কালি মায়ে কৈ আছে কালি দি আছিলে হিয়া দিয়া নিয়াখন, আৰু মায়ে তেতিয়া কৈছে যে একদম আমি কেঁচুৱা থাকোঁতে লৈ গৈছিলে, আৰু আমি দেউতা দিয়া বিদায় চাইছিলোঁ। তেতিয়াও আমি বহুত সৰু আছিলোঁ, 4-5 বছৰমান আছিলোঁ চাগে। সুধিছে হিমাশ্ৰী কাকতি, কোনে ল'ৰা পটোৱাত এক্সপাৰ্ট? আমি এগৰাকীও নহয়, কাৰণ সুধিলে ডাইৰেক্ট কোনোবাই সোধে আৰু, কিন্তু পটোৱা চটোৱা তেনেকুৱা একো নাই। প্ৰজ্ঞানী ডেকা, সৰুতে কোনে বেছি স্কুলত গৈছিলে? সকলোৱে গৈছিলোঁ আমি, স্কুলতো যাবই লাগিব। ৰুহি খানমে সুধিছে, আচলতে তেওঁক কেইবাটাও প্ৰশ্ন সুধিছে, যিকেইটা প্ৰশ্ন উত্তৰ মই দিছোঁৱেই, সেইকাৰণে মই 3টা প্ৰশ্ন নধৰি লাষ্টৰ প্ৰশ্নটো লৈছোঁ। দুইজনী চিষ্টাৰে কেতিয়াবা নিজৰ ফিউচাৰ প্লেনিং কৰে নেকি, সেইটো ক'ব। নিশ্চয় কৰিছিলোঁ, আৰু এনেকুৱা এটা তাৰ লগত ঘটনা আছে। তেওঁ প্ৰথম প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো সুধিছে যে তোমালোকৰ জীৱনত এনেকুৱা কিছুমান ঘটনা আছে নেকি যিটো তোমালোকে কেতিয়াও কাকো কোৱা নাই? নিশ্চয়, মই এইখিনিতে এটা অকণমান ক'ব লাগিব। আমাৰ 2খন বিচনা এনেকৈ লগালগিকৈ, এখন ইফালে আছে এখন ইফালে আছে, আৰু আমাৰ পুৰণা আইতাহঁতৰ ঘৰত আছিলে, আৰু মাজতে এখন দৰ্জা আছিলে। দৰ্জাখন মানে বিচনাখন তাই ঘৰ হয়, সেইটো বহুত সৰু হয়, 3য়-4ৰ্থ শ্ৰেণীমানৰ কথা। আৰু তাই বিচনাখন মানে সেইটো তাই ঘৰ, আৰু এইখন বিচনা মানে এইখন মোৰ ঘৰ, আৰু যিখন দৰ্জা থাকে সেই দৰ্জাখন মানে আমাৰ দুইজনীৰে দৰ্জা হয়। এটা দিন থাকে নহয়, মায়ে এনেকৈ লেপখিনি তাতে জাপি জাপি থৈ দিয়ে, মানে সেইকেইখন আমাৰ চোফা। তাৰপিছত এনেকৈ গাড়ীও হয়, সেইখনেই মানে চোফাও হয়, গাড়ীও হয়, আলহী গ'লে তাত বহিবও দিওঁ, আৰু গাড়ীও হয়। ধৰি লওক তাই যেনিবা বিচনালৈ যায়, মানে সেইটো আমাৰ ঘৰ। আৰু সেই মানে এই অকণমান গেপ থাকে, তাতে আমাৰ আমি এজনী নগাঁৱত বিয়া হওঁ, এজনী গুৱাহাটীত বিয়া হওঁ, তেনেকুৱা আৰু। তাৰপিছত দৰ্জাখন যে থাকে যে, দৰ্জাখনত যে হুকটো থাকে, হুকটো মানে এনেকৈ লৰাই দিয়ে, কিং কং তাই দিয়ে লৰাই, তাৰপিছত মই মানে খুলি দিওঁ, খেটেক এনেকৈ খুলি দিওঁ, মানে খুলিলে তাৰপিছত তাই আমাৰ ঘৰলৈ আহি পেলাই ধৰি লওক সেই বিছনাখনলৈ যায়, বিছনাখনলৈ গৈ পেলাই মই তাইক কওঁ আৰু চোফাখনত বহি পেলাই, বহক বৌতি বুলি মাতো নে, মই নাজানো কি বৌতি শব্দটো, বৌতি বহক, হেৰি আমাৰ এওঁ নাই জানেনে, মই কওঁ মানে আমাৰ এওঁ নাই, অফিচলৈ গৈছে। আকৌ তাই কয় বহুত মানে ৰমণী আৰু, অফিচলৈ গৈছে বা এনেকুৱা তেনেকুৱাকৈ তাই মোক কয়। আকৌ ময়ো কওঁ মানে আমি অলৰেডি বিয়া হ'লোঁ, আকৌ কওঁ আমাৰ এওঁ কৈ পেলাই আকৌ কওঁ হেৰি বৌতি আপুনি ক'ত বিয়া হ'ব? মই গুৱাহাটীত বিয়া হৈছোঁ জানে, ইমান হেৰি এনেকুৱা মানে কি কেনেকুৱা আৰু। সেইটো সৰু মানে প্লেনিং হয়, ফিউচাৰ প্লেনিং। তাত একো নাছিলে। পিছত মায়ে যেতিয়া এদিন আমাক মায়ে ক'লে বঢ়াই পেলাই যে তোমালোকে এনেকৈ যে খেলি থাকা, তোমালোককতো বিয়া দিলে, মানে বিশেষকৈ এইক কৈছিলে, মানে সৰুতে বিয়া নহওঁ বুলি কয়। আৰু মই নিশ্চয় উত্তৰটো নাজানো বাৰু কি আছিলে। তাই ডাইৰেক্ট কয় যে মই বিয়া নহওঁ। তাৰপিছত তেতিয়া মানে মায়ে কয় যে তুমিতো বিয়া হ'লে বেলেগ এখন ঘৰলৈ গুচি যাব লাগিব। তেতিয়াৰ পৰা আমি সেই গেমটোৱে নেখেলা হ'লোঁ। এনেই কিন্তু তেনেকুৱা আমাৰ বিশেষকৈ মনত পৰা আছে আৰু চোফাত বহিবলৈ দিয়া, সেইটো আমাৰ চোফা ছেট, মানে ব্লেংকেটৰ ওপৰতে আমি বহিবলৈ দিওঁ, আৰু গাড়ীও সেইখনেই হয়, এনেকুৱা নিচিনা আৰু। কৈ দিলোঁ তোমাৰ প্ৰশ্নটোৰ উত্তৰ। চামপ্ৰিয়া বেগম, এতিয়া ইজনে সিজনীক বাহিৰত যাবলৈ লগ ধৰা নে, মানে টয়লেট? বাপৰে, মই ইমান নহয় কিন্তু ধৰোঁ। মই যোৱা নে 2দিনমান হৈছে, তেতিয়াও ধৰিছোঁ। মানে অকণমান এডিটিং কৰোঁতে অলপ সময় লাগে, তেতিয়া অলপ ভয় লাগে 12টামান বাজিলে। দুইজনীয়ে ইজনী সিজনীক কাজিয়া লাগিলে চৰি কয়নে? পাৰবিন আহমেদে আহিদ আলিয়ে সুধিছে চৰি কয়নে কাজিয়া লাগিলে? মই কেতিয়াও চৰি নাই কোৱা তাই কয়। তই হাদাক তাই মোক মাতে। ৰশ্মি ৰায়, পাউডাৰ গাখীৰ চুৰ কৰি খাই পাইছানে? আমি এইটো এতিয়াও খাওঁ। ফাৰ্নাছ ৰহমান, কেতিয়াবা নামাতা বিয়া খাই পাইছানে? নাই পোৱা। ফান উইথ প্ৰিছা, কিবা কাম এটা কৰিবলৈ নোৱাৰিলে কাৰ বেছি খং উঠে?
মোৰ বহুত উঠে মানে, আৰু বিশেষকৈ কাঁহী বাতি মজাৰ পিছত যেতিয়া শেষত ধোৱাৰ পিছত যেতিয়া মানে এই এটা দুটা কাঁহী বাতি মোৰ মায়ে উলিয়াই দি থাকিব মোৰ বহুত খং উঠে তেতিয়া। হয়তো এইটো সকলোৰে উঠে, তোৰো উঠে দেই হয়নে কাঁহী বাতি মাজলৈ লাষ্টত যে উলিয়াই। নাজমিন বেগম বা আপোনালোকৰ কোনজনী বেছি বেমাৰ হয়? বেছি বেমাৰ মানে মই নিজৰে নামটো লৈছোঁ, কাৰণ এই দাঁতৰ বিষ খুব হয়। দাঁতৰ বিষ হয়, আকৌ সেইদিনাখনো জ্বৰ, মানে কিবা নহয় কিবা এটা অকণমান হয়, কিন্তু এনেকুৱা নহয় মাহত মানে সেইটো বছৰত এবাৰ বা দুবাৰ হয়, সেইটো বহুত নহয়। কিন্তু পিছৰ প্ৰশ্নটো মানে আছে, আৰু কোনে বেছি কেঁকাই থাকে বেমাৰটো? মই একে মা মাতি তত নেপাওঁ। সৰুতে নাকত আঙুলি থৈ আকৌ মুখত লৈ পাইছিলানে? মই নাই পোৱা দেই, মোৰ এতিয়া ঘিণ লাগে। আৰু যদিও একদম টিকিলোতে পাইছিলোঁ সেইটো নাজানো, কিন্তু যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰা। এইটো মোৰ মায়ে উত্তৰটো দিব পাৰিব। মই বেলেগে চুলেও মোক ঘিণ লাগে। কেতিয়াবা মিছা কথা কৈ ধৰা পৰিছানে? সেইটো মোৰ লগত হৈছে। দীপাঞ্জলি হাজৰিকা, তোমাৰ দুজনীৰ ভিতৰত কোনে বেছি এক্সামত নাম্বাৰ পাইছিলা? মই নাই পোৱা। আৰু মা দেউতাই বেছিকৈ কাক গালি পাৰে? মোক ইমান নাপাৰে। আব্বাই কিন্তু নাপাৰে দেই, আম্মাইহে পাৰে, পুৰা পাৰে। মায়ে নাই এতিয়াও খাইছোঁ চাগে অকণ আগত, 5 মিনিটমান হ'ল। মা বা দেউতাই বজাৰৰ পৰা আহিলে মোনাত কিবা আনিছে বুলি কোনে ফাৰ্ষ্ট? আমি দুয়োজন। তাই যায় নহ'লে মই যাওঁ। অথনি প্ৰশ্নটো সুদেশনা কলিতাই সুধিছিলে। আৰু এছ খানে কোনে বেছি খবিচ হৈ থাকে? একে মানে এইটো খবিচ বুলি নহয়, মানে মোৰ বহুত যেতিয়া গৰম লাগে মই তেতিয়া মানে বেলেগ একো কাপোৰ পিন্ধিব নোৱাৰোঁ। সেইটো মোৰ এটা অশান্তি, যেনেকৈ আজি ৰাতিপুৱা হৈছিলে আপোনালোকে দেখিছে, মই তেনেকৈ আছিলোঁ। ৰয় আমৰ, কেতিয়াবা বৰষুণ দিলে মেঘবোৰ যে বাজি উঠে তেতিয়া বেছিকৈ কোনে ভয় কৰে? আমি দুজনী ভয় কৰোঁ। সজিত কাশ্যপ, কোনজনী বেছি দন্দুৰী? মই কতো দন্দুৰীয়ে। ইজনীয়ে সিজনীৰ বস্তু চুৰ কৰা? চুৰ বুলি নহয়, কিন্তু কিছুমান সৰু সুৰা বস্তু চুৰ কৰা হয়। প্ৰিয়ংকা হাজং, নিজৰ কাঁহীৰ মাংস শেষ হ'লে কোনজনীয়ে ইজনীৰ মাংসৰ মানে টুপুকে লৈ লয়? মোৰ মাংস তাই শেষেই নহয়তো, এইটো মইহে অকণমান লওঁ কেতিয়াবা, কিন্তু লৈ নলওঁ, মই খোজোঁ। আৰু CB আছামিজ গাৰ্ল, একদম সঁচা কথা ক'বা, ৰাতিপুৱা সোনকালে পঢ়িবলৈ বুলি শুই উঠি মাহঁতে গম নোপোৱাকৈ হাতেৰে মূৰটো ভেজা দি শুই থাকোঁতে ধৰা পৰিছানে? দেখা। মই পঢ়াৰ ক্ষেত্ৰত তেনেকুৱা কেতিয়াও কৰা নাই। এটা কথা কওঁ, মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী দিছিলোঁ, তাই মেট্ৰিক দিছিলে, আৰু তাই পঢ়ে একদম লেপবোৰ এনেকৈ ৰাউণ্ড কৰি, যেনেকৈ ধৰি লওক এই মুৰ্গীবোৰে উমনি লয়, ঠিক তেনেদৰে পঢ়ে, গোটেইখিনি ৰাউণ্ড কৰি একদম এনেকৈ কিতাপখনলৈ পঢ়িব। তাই এনেকৈ পঢ়ি থাকিব। ঠিক তাই 11টামান বাজে, আৰু তাই যেনে তেনে, তাই নপঢ়ে মানে শুৱে পঢ়ে এনেকৈ কৰি থাকে, মাটো ধৰি লওক ওচৰতে থাকে। তাৰপিছত তাই 12টামান বাজে, আৰু তাই আধা টোপনি উঠি পেলাই কয়, অ' ভাই তই শুচোন, অ' ভাই তই শুচোন। কৈছোঁ কিয়? তই যদি তাই নুশুৱ মই পঢ়ি থাকিব লাগিব। ইফতাহুল হাছান, কেতিয়াবা 1 টকাৰ চকলেটৰ কাৰণে কান্দি পাইছানে? তেওঁ আকৌ সুধিছে, কেতিয়াবা চাইকেল চলাই কাৰোবাৰ লগত খুন্দা খাই পাইছানে? পাইছোঁ চাগে, এইবোৰ ইমান মনত নাই, কাৰণ মোৰ এটা চাইকেল চলাই থাকোঁতে এক্সিডেণ্ট হৈছিলে। আৰি জালি, এইটো পাদা প্ৰশ্ন, তুমি কেতিয়াবা বিয়াত পাদি পাইছা? আপোনালোকে মানে আমি বিয়াৰ সেই কামটো কেতিয়াও কৰা নাই। কাকলি বৰ্মন, স্কুলত যাব মন নাথাকিলে কেতিয়াবা মিছাকৈ পেট বিষাইছে বুলি কৈ পাইছানে? চৰি কৰিছোঁ মই। আমাৰ আগতে সদায় পেট বিষায়, বিশেষকৈ মাদ্ৰাছা আগতো সদায় পেট বিষায়। নিশা মজুমদাৰ, বাথৰুমৰ পৰা আহোঁতে ভূতৰ ভয়ত দৌৰি ঘৰত আহি পাইছানে? নাই মাম, আজি মানে মোক ইয়াতে বেছি পাদা প্ৰশ্ন কিয় সুধি আছে মই নিজে নাজানো। নাই মা হায়াত, কোনজনীয়ে বেছি পাদ মাৰা? মোৰ মানে বহুত হাঁহি উঠিছে উত্তৰটো দিবলৈ গৈ। তই নামাৰই? আমি নামাৰোঁ, আমি লেট্ৰিন কৰিছোঁ।
মই দিছোঁ এইকাৰণে কাৰণ কোনেনো নমৰাকৈ থাকে বাৰু তাই একেবাৰে দিয়াই নাই মই নামাৰো তোমালোক দুইজনীৰ ভিতৰত কোনে বেয়া গান গায় মই গাওঁ চৰি আমি দুইজনীয়ে গাওঁ আৰু কিন্তু তাই যে গোটেইখন কি গায় ঠিক নাই আৰু আমাৰ ভাইটি এটা আছে সি তাই গান গাই থাকিলে মোক কয় অ' বাই চুপ থাক তাই গান গাই আছে মানে তাই কবিতা মাতে ভালকে থাক আৰু বেয়াজনী গান এটা গাব দিছে ৰাজীৱ শইকীয়া মই গান গাব নেজানো দেই চৰি আই হেভ নট মাজনী আহমেদ কাৰ ৰাজত্ব চলে ঘৰত আজমিন বাৰ নে ভণ্টিৰ প্লিজ জনাবচোন গ্লেমিং ছানশ্বাইন কোনে মা আৰু দেউতাৰ পৰা পইচা চুৰ কৰি পাইছা আছলিয়াত ওলাই গ'ল তোৰ মই আব্বাৰ পৰা নাই পোৱা কিন্তু মই আম্মাৰ পৰা পাইছোঁ কিন্তু বেছি নহয় দেই 10 টকা হাইছ 10 টকা মজা বেলৱাৰ কেতিয়াবা কিবা বস্তু বিচাৰি কান্দিছানে দুয়োৱে আই মিন কেতিয়াবা ড্ৰেছ ইয়েৰিংছ বিচাৰি পোৱা নাই আৰু ক'বালৈ যাবলৈ দেৰি হৈছে এইটোতো মোৰ ক্ষেত্ৰত দুইজনীৰে ক্ষেত্ৰত বিশেষকৈ মানে হয় আৰু হেয়াৰ ষ্টাইল যদি কৰিব নোৱাৰা দেন খং উঠেনে আজিৰ ব্লগটো মই এইখিনিতে সমাপ্ত কৰিছোঁ ব্লগ লগতে অকণমান ধেমালিৰে আজি ব্লগটো শেষ কৰিলোঁ আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিল আচলতে মই এনেকুৱা এটা পষ্ট দিছিলোঁ আৰু পষ্টটোত মোক বহুত কিবা কিবি সুধিছিলে সেইকাৰণে ভাবিলোঁ যে ব্লগটোৰ মাজতে মই গোটেইখিনি লৈ আহোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিল প্লিজ তলত কমেণ্ট কৰিব আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকৰ প্লিজ কাৰণ আপোনালোকে ক'লেহে গম পাম তেতিয়া মই চেষ্টা কৰিব পাৰিম এনেকুৱা কিছুমান ভিডিঅ' আনিব লাগে নে নালাগে কাৰণ আপোনালোকৰ যদি ভাল লাগে তেতিয়াহে আনিব পাৰিম নহ'লে হয়তো মই নানো আজি ব্লগটো কেনেকুৱা লাগিছে লগতে চেলেঞ্জ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব যদি ভাল লাগিছে তেতিয়াহ'লে এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই যদি নতুন কোনোবাই চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি অল কৰি দিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু কেনেকুৱা লাগিছে প্লিজ তলত কমেণ্ট কৰিব এইটো মানে মই আপোনালোকৰ কমেণ্টখিনিৰ পৰাই গম পাম আপোনালোকৰ ধুনীয়া কমেণ্টৰ আশা কৰিলোঁ আৰু এটা কথা মানে কমেণ্টখিনি দিলে মই এটা কথা বুজি পাম যে আপোনালোকে এনেধৰণে ব্লগৰ মাজত অকণমান যদি ধেমালি ধুমুলা দিওঁ আপোনালোকৰ ভাল লাগেনে নাই মই সেই কথাটো গম পাম সেইকাৰণে প্লিজ কমেণ্ট কৰিব প্লিজ কমেণ্ট কৰি জনাই দিব কেনেকুৱা হৈছে কাৰণ তেতিয়া মানে অলপ কিছুমান কথা আমি আইডিয়া কৰিব পাৰিম সেইবাবে তে আজিলৈ আহিছোঁ তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে বহুত ধন্যবাদ বহুত ধন্যবাদ লগ পাম পুনৰ এক নতুন ভিডিঅ'ৰ সৈতে বাই বাই আৰু যিসকলৰ জন্মদিন আছে তেওঁলোকে শেষলৈকে চাই থাকিব হেপী বাৰ্থডে আনিকা তাহমিনা হেপী বাৰ্থডে ৰাজীৱ হেপী এনিভাৰ্চেৰী জুৰি ভূঞা আৰু তেওঁৰ হাজবেণ্ডলৈ ভালে থাকক